নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ক্লাস 9ৰ পলিটিক্যাল সায়েন্স খনৰ আজি দ্বিতীয়টো ক্লাস মই প্ৰথমতে ক্লাস এটা লৈ থৈছো তোমালোকৰ আৰু তাত মই তোমালোকক ভাৰতৰ ৰাজনৈতিক দলৰ বিষয়ে পঢ়াইছো তাত মই 1.1 ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা আৰু দ্বিতীয়টো হৈছে 1.2 ভাৰতৰ ৰাজনৈতিক দল এই দুটা আমি আলোচনা কৰিছো আজি আমি আলোচনা কৰিম দ্বিতীয় ভিডিঅ'টোত 1.3 আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা মই ইয়াত লিখি ৰাখিছো আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা আঞ্চলিক ৰাজনৈতিক দলৰ কথা মই যোৱা ভিডিঅ'ৰ শেষত অলপ কৈ থৈ দিছিলো যে আঞ্চলিক ৰাজনৈতিক দল কি আঞ্চলিক ৰাজনৈতিক দল আজি ভিডিঅ'টো আৰম্ভণি হোৱাৰ আগতে মই আকৌ কৈছো যে আঞ্চলিক ৰাজনৈতিক দল হৈছে এনে কিছুমান ৰাজনৈতিক দল যিবিলাক ৰাজনৈতিক দল কিছুমান ভাষা কিছুমান ধৰ্ম কিছুমান সংস্কৃতি আদিৰ ওপৰত গুৰুত্ব দি গঢ়ি উঠে আৰু সেইটো সৰ্ব ভাৰতত নাথাকে সেইটো কিছুমান অঞ্চলত থাকে কিছুমান স্টেট ওয়াইজত থাকে কিন্তু সৰ্ব ভাৰতত তেওঁলোকে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা নকৰে নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা নকৰে উদাহৰণ স্বৰূপে আমি যদি কওঁ এতিয়া আমি বিটিআৰৰ কথা কওঁ বিটিআৰত বহু কেইটা দল আছে কি আছে বিপিএফ আছে ইউপিপিএল আছে বিপিএফ ইউপিপিএল বিটিআৰৰ সেই অঞ্চলটোৰ কাৰণে তেওঁলোক এটা আঞ্চলিক ৰাজনৈতিক দল আনকি তেওঁলোকে গোটেই অসমখনতো কেণ্ডিডেট নিদিয়ে 126টা বিধানসভাত তেওঁলোকে ভোট নেখেলে কিয় কাৰণ তেওঁলোকে বিটিআৰৰ ডেভেলপমেন্ট বড়োসকলৰ ডেভেলপমেন্ট বড়ো বুলি কোৱাৰ লগে লগে বড়ো যিখিনি আছে সকলোৰে বাবে তেওঁলোকে প্ৰয়াস কৰে কিন্তু মেইনলি বড়ো জাতিৰ সংস্কৃতি তেওঁলোকৰ ভাষা তেওঁলোকৰ ধৰ্ম বিশ্বাস সেইখিনিক ৰক্ষা কৰাৰ কাৰণে তেওঁলোকে সেই ৰাজনৈতিক দলবিলাকৰ নিৰ্মাণ হৈছে ঠিক তেনেকৈ মই কৈছিলো যে অসমত কিছুমান আঞ্চলিক ৰাজনৈতিক দল আছে যেনে লুৰিণজ্যোতিৰ এজেপি অসম জাতীয় পৰিষদ যেনে অখিল গগৈৰ ৰাইজৰ দল এইবিলাক হৈছে আঞ্চলিক ৰাজনৈতিক দল এইবিলাক সৰ্ব ভাৰতত নিৰ্বাচন নেখেলে যেনেধৰণে কংগ্ৰেছে গোটেই ভাৰতত খেলে বিহাৰতো খেলে উত্তৰ প্ৰদেশতো খেলে গুজৰাটতো খেলে ঠিক তেনেকৈ আঞ্চলিক ৰাজনৈতিক দল এটাই অকল নিজৰ অঞ্চলটো বা নিজৰ ষ্টেটখনত তেওঁলোকে নিৰ্বাচন খেলে এটা সেই প্ৰাসংগিকতাৰ কথা কৈছে এইবিলাকৰ প্ৰাসংগিকতা কিয় আহি পৰিল আঞ্চলিক ৰাজনৈতিক দলৰ নিৰ্মাণ বা প্ৰতিষ্ঠাৰ প্ৰয়োজনীয়তা কিয় আহি পৰিল এইটো এটা ডাঙৰ প্ৰশ্ন তোমালোকৰ এই কিতাপখনত লিখিছে যে আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ হিচাপে চিনাক্ত কৰিব পৰা বিষয়সমূহ থৰতে এনে ধৰণৰ এক সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি যে সৰ্বভাৰতৰ যিবিলাক দল আছে যেনে ভাৰতীয় জাতীয় কংগ্ৰেছ বিজেপি তেওঁলোকে কিছুমান ষ্টেটক বৈষম্য কৰে নেকি কিছুমান অঞ্চলক বৈষম্য কৰে নেকি মাহিয়াৰ দৃষ্টিৰে চাই নেকি যে গুজৰাটত যিমানখিনি বিকাশ কৰিছে বিজেপিয়ে ঠিক সিমানে অসমত বিকাশ কৰিছে নে যদি অসমৰ মানুহৰ তেনেকুৱা লাগে যে নাই কৰা তেতিয়া আঞ্চলিক ৰাজনৈতিক দলৰ এটা জন্ম হ'ব পাৰে ঠিক তেনেধৰণে আমি দেখি পালো কা আন্দোলনৰ সময়ত যেতিয়া অসমৰ মানুহবিলাকে কৈছিল যিবিলাক জাতীয় সংগঠনৰ লোক তেওঁলোকে কৈছিল কা আমি নামানো কিন্তু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ পৰা কাখনক অসমত দিয়া হৈছিল কাৰ জৰিয়তে বিভিন্ন ধৰণৰ মানুহক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিব বিচৰা হৈছিল সেই কথাখিনি ভাল নাপায় লুৰিণজ্যোতিহঁতৰ দলটো গঠন হৈছিল বা ৰাইজৰ দলৰ গঠন হৈছিল এনে ধৰণৰ কাৰণত ৰাজনৈতিক দলৰ আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হ'ব পাৰে দ্বিতীয়টো কাৰণ হৈছে দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা বিভিন্ন ভাষা আছে বড়ো মানুহ আছে কাৰ্বি আছে মিচিং আছে পাঞ্জাবী আছে গুজৰাটী আছে এই মানুহবিলাকে নিজৰ সংস্কৃতি নিজৰ ভাষাটোক হেৰাই যাব দিব নিবিচাৰে বা ভাষাটোক বিকশিত কৰিব বিচাৰে বা ভাষাটোক সদায় জীয়াই ৰাখিব বিচাৰে তাৰ বাবে তেওঁলোকে ৰাজনৈতিক দলৰ জন্ম দিয়ে আৰু সেই ৰাজনৈতিক দলৰ জন্ম হৈ তেওঁলোকে যেতিয়া কিছুমান পাৱাৰ পাব সেই পাৱাৰৰ জৰিয়তে নিজৰ সংস্কৃতি নিজৰ ভাষা নিজৰ ধৰ্মক বিকশিত কৰাৰ কাৰণে চেষ্টা কৰে আৰু তৃতীয়টো কাৰণ হৈছে সংখ্যালঘুৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ সংখ্যালঘু ব্যক্তি আছে সংখ্যালঘু মুছলমানসকল আছে সংখ্যালঘু শিখ আছে সংখ্যালঘু জৈন আছে বুদ্ধিষ্ট আছে সেই মানুহবিলাকক কেতিয়াবা ইয়াত কি ভাবে নিৰাপত্তাহীনতাৰ ভাৱ অনুভৱ কৰে যে যি ধৰণে আমি ইয়াত নিৰাপত্তা পাব লাগিছিল বা মুছলমানসকলে ভাবে যে আমি যি ধৰণে ইয়াত পাব লাগিছিল পোৱা নাই ঠিক তেনেকৈতো এআইডিএফ আদিৰ দৰে দলৰ জন্ম হৈছিল যি নহওক এটা নিৰাপত্তাহীনতাত সংখ্যালঘুসকলেও এই দল গঠন কৰিব পাৰে আৰু নেক্সট কাৰণটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা যিবিলাক ৰাজ্য আছে সেই ৰাজ্যত যিবিলাক ইণ্ডাষ্ট্ৰি আছে সেই ৰাজ্যত যিবিলাক উৎপাদন ক্ষমতা আছে সেইবিলাক কেন্দ্ৰীয় হস্তক্ষেপ কৰাৰ সম্ভাৱনা থাকে অসমৰ যে ধৰি লওক বিভিন্ন ধৰণৰ উৎপাদন হ'ব পৰা বিভিন্ন ধৰণৰ সম্পদ আছে বা বিভিন্ন গুৰুত্বপূৰ্ণ সম্পদ আছে যিবিলাকৰ জৰিয়তে অসমখন গ্ৰ' কৰিব পাৰে উন্নয়ন হ'ব পাৰে কিন্তু যেতিয়া কেন্দ্ৰীয় চৰকাৰে অসমক কি কৰিব দমন কৰি তেওঁলোকে কি কৰিব পাৰে সেই সম্পদবিলাক কেন্দ্ৰীকৰণ কৰি সমভাৱে বিতৰণ কৰিবলৈ চেষ্টা কৰিব পাৰে গোটেই ভাৰতত
তেতিয়া ৰাজনৈতিক আঞ্চলিক ৰাজনৈতিক দল এটাৰো জন্ম হ'ব পাৰে যে আমাৰ সম্পদ ইয়াৰ আমি মালিক, ইয়াৰ যিখিনি লাভ হ'ব সেইখিনি অসমে পাব লাগে, এনেধৰণেও এটা মন্তব্য তেওঁলোকে কৰিব বিচাৰে বা তেনেধৰণে এটা দলৰ জন্ম হ'ব পাৰে। আৰু তাৰ নেক্সট কাৰণ হৈছে সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টি ৰ'ব। মই আগতে ক'লোঁ যে যিমান কেইখন ৰাজ্য আছে, 28খন ৰাজ্য আছে, কেন্দ্ৰীয় শাসিত অঞ্চল আছে, এখন কেন্দ্ৰই সকলোকে সমভাৱে দৃষ্টি দিয়াটো অসম্ভৱ। আৰু ক'ৰবাত কিছুমান বিকাশ ৰৈ যায়, অসমত যিমান বিকাশ হ'ব গুজৰাটত কেতিয়াবা ৰ'ব, বা গুজৰাটত যিমান বিকাশ হ'ব উত্তৰ প্ৰদেশত ৰ'ব কিছু পৰিমাণে হ'লেও। তেতিয়াও কি হয়, সেই ঠাইবিলাকৰ য'ত কম উন্নয়ন হয় সেই ঠাইবিলাকৰ পৰাও এটা আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হ'ব পাৰে। তাৰপিছত আৰু এটা কথা কৈছে যে ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা, এইটো দুৰ্বলতাৰ কথা কৈছে। যেতিয়া ৰাষ্ট্ৰীয় দল ধৰি অসমৰ এজন ৰাষ্ট্ৰীয় দলৰ এজন নেতা আছে, সেই নেতাজনে কেন্দ্ৰত ডাঙৰকৈ কথা ক'ব কেতিয়াবা নোৱাৰা হৈ যায়, কাৰণ কেন্দ্ৰত ডাঙৰ ডাঙৰ মানুহ থাকে, দিল্লীত বহি থাকে, তেওঁলোকৰ আগত ডাঙৰকৈ কথা ক'ব নোৱাৰে। তেওঁলোকে যেতিয়া ডাঙৰকৈ কথা ক'ব নোৱাৰে, অসমৰ যিমান বিকাশ হ'ব লাগিছিল তেওঁ কৰিব নোৱাৰে। সেনেকুৱা কাৰণতে এটা আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হ'ব পাৰে। এইটো থোৰাতে তোমালোকে জানি ল'লা। মই তোমালোকক প্ৰশ্নখিনি ডিছক্ৰিপশ্যনত দিবলৈ চেষ্টা কৰিম, তোমালোকে চাবা ডিছক্ৰিপশ্যনত। এতিয়া প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল কি? এই গোটেইবিলাক সমস্যা যিবিলাক মই কাৰণ ক'লোঁ, এইবিলাক কাৰণক গোটেই সম্পৃক্ত কৰি এটা প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল হ'ল DMK। DMK হৈছে প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল, যিটো দ্ৰাবিড় মুন্নেত্ৰা কাজাগম। সম্পূৰ্ণ এটা ফুল ফৰ্মটো হৈছে দ্ৰাবিড় মুন্নেত্ৰা কাজাগম। মই ডিছক্ৰিপশ্যনত কুৱেশ্যনটো দি দিম, তোমালোকে লিখি ল'বা। এইটো অতি ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দলৰ নাম কি? এইটো তামিলনাডুৰ আঞ্চলিক ৰাজনৈতিক দল দেই, এইটো তামিলনাডুত হৈছিল। আৰু তাৰপিছত বিভিন্ন ধৰণৰ এতিয়া আঞ্চলিক ৰাজনৈতিক দল আছে, সেইবিলাক যদি মই উদাহৰণস্বৰূপে তোমালোকক পৰীক্ষাত দিব পাৰে যে 5টা বা 3টা বা 4টা তোমালোকে আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। DMK মই ক'লোঁ, AIDMK তামিলনাডুত, আৰু এটা AIDMK বুলি এটা আছে, আকালি দল বুলি এটা পাঞ্জাৱত আছে, তেলেগু দেশম বুলি অন্ধ্ৰপ্ৰদেশত এটা আছে, নেশ্যনেল কনফাৰেন্স জম্মু কাশ্মীৰত আছে, অসম গণ পৰিষদ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল এইবিলাক অসমত আছে, মিজো নেশ্যনেল ফ্ৰণ্ট মিজোৰামত আছে, শিৱসেনা মহাৰাষ্ট্ৰত আছে, নাগালেণ্ড পিপুলছ কনফাৰেন্স নাগালেণ্ডত আছে, ঝাৰখণ্ড মুক্তি মৰ্চা ঝাৰখণ্ডত আছে। এই বিভিন্ন ধৰণৰ আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ জন্ম হৈছিল এই উপৰোক্ত মই যেতিয়া কাৰণ ক'লোঁ, এই কাৰণবিলাকৰ বাবেই। তোমালোকে গম পালা আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতাটো মই তোমালোকক ক'লোঁ। এতিয়া আমি চাওঁ আহা 1.3.1 যিটো আছে ভাৰতীয় গণতন্ত্ৰলৈ আঞ্চলিক দলৰ অৱদান কি? আঞ্চলিক দলেও ভাৰতখনক বিকাশৰ ক্ষেত্ৰত কি তেওঁলোকে অৱদান আগবঢ়াইছে? আঞ্চলিক দল এটাই প্ৰধানতে বহুখিনি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। কি প্ৰভাৱ পেলাব পাৰে? ৰাজনৈতিক দলবিলাকে ধৰি লওক যিবিলাক ৰাষ্ট্ৰীয় দল আছে, সেই ৰাষ্ট্ৰীয় দলবিলাকে কি কৰিব বিচাৰে, তেওঁলোকে যেতিয়া শাসন পায় তেওঁলোকে মানে এটা শাসনবিলাকক কেন্দ্ৰীকৰণ কৰি বাকীবিলাকক দমন কৰাৰ এটা চেষ্টা চলাব পাৰে। যেতিয়া আঞ্চলিক ৰাজনৈতিক দল এটা শক্তিশালী হয় তেতিয়া কেন্দ্ৰৰ যিটো মানসিকতা যে আমি সকলোকে দমন কৰি ৰাখিম, এনেকুৱা ধৰণৰ যদি তেওঁলোকৰ মানসিকতা কেতিয়াবা সৃষ্টি হয়, তেতিয়া আঞ্চলিক ৰাজনৈতিক দল শক্তিশালী হ'লে তেওঁলোকৰ সেই মানসিকতাটো পৰিৱৰ্তন হ'ব পাৰে যে আমিও আছোঁ, নোৱাৰা আমাক দমন কৰিবলৈ। অসমৰ এটা শক্তিশালী ধৰি লোৱা আঞ্চলিক ৰাজনৈতিক দল আছে, কেন্দ্ৰই ক'লে অসমক অমুক কৰা তমুক কৰা, কিন্তু আঞ্চলিক ৰাজনৈতিক দলটো তেতিয়া হ'ব পাৰে যে আমি নকৰোঁ, এইটো অসমৰ বাবে ইতিবাচক নহয়, যোগাত্মক নহয়। এনেকুৱা ক্ষেত্ৰত কিন্তু আঞ্চলিক ৰাজনৈতিক দলে এটা ভাল ভূমিকা গ্ৰহণ কৰিছে। কিন্তু এনেকুৱা নহয় যে তেওঁলোকে অকল ভাল ভূমিকাই পালন কৰিছে, কিছু ক্ষেত্ৰত তেওঁলোকে বেয়া ভূমিকাও পালন কৰিছে। কি বেয়া ভূমিকা? আঞ্চলিক ৰাজনৈতিক দলে শক্তিশালী ভাৰতবৰ্ষৰ সৃষ্টিত হেঙাৰ হ'ব পাৰে। কাৰণ ভাৰত বুলি কোৱাৰ লগে লগে গোটেই 28খন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল সকলোকে লৈয়ে ভাৰতবৰ্ষখন হৈছে। আৰু কেন্দ্ৰীয় চৰকাৰে কি কৰে, গোটেই ভাৰতবৰ্ষখনৰ বিকাশৰ সৃষ্টি চেষ্টা কৰে। কিন্তু আঞ্চলিক ৰাজনৈতিক দল এটা সৰ্বভাৰতৰ চিন্তা নকৰিবও পাৰে, কাৰণ অসমৰ আঞ্চলিক ৰাজনৈতিক দল এটাই বিহাৰৰ বিকাশৰ কথা ইমান চেষ্টা নকৰিব বা চিন্তা নকৰিব। বিহাৰৰ আঞ্চলিক ৰাজনৈতিক দল এটাই উত্তৰ প্ৰদেশৰ ইমান বিকাশৰ চেষ্টা নকৰিব, তেওঁলোকে নিজৰ ষ্টেট নিজৰ অঞ্চলৰ বিকাশৰ চেষ্টা কৰিব। সেইকাৰণে আঞ্চলিক ৰাজনৈতিক দল এটাই কেতিয়াবা সৰ্বভাৰতৰ বিকাশৰ ক্ষেত্ৰত হেঙাৰ হ'ব পাৰে বুলি একাংশ মানুহে ক'ব বিচাৰে। এটা লাষ্ট কথা আলোচনা কৰিম, গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা, আৰু তাৰপিছত মৰ্চা চৰকাৰৰ বিষয়টো আমি নেক্সট এটা ভিডিঅ'ত আলোচনা কৰিম, কাৰণ ভিডিঅ' বহুত দীঘল হৈ যাব। এতিয়া গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকাটো কেনেধৰণৰ? গণতন্ত্ৰ ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা খুব বেছি গুৰুত্বপূৰ্ণ। শাসকৰ যিমান গুৰুত্ব আছে বিৰোধীৰো সিমান গুৰুত্ব আছে। আমেৰিকা আৰু ইংলেণ্ডৰ গ্ৰেট ব্ৰিটেইনত যিবিলাক বিৰোধী দল আছে তেওঁলোক খুব শক্তিশালী। শাসক পক্ষই কিবা যদি তেওঁলোকে কৰে
আৰু যিটো দেশৰ বাবে ভাল নহয় মানুহৰ বাবে ভাল নহয় তৎক্ষণাত বিৰোধীয়ে কি কৰে তেওঁলোকক প্ৰশ্ন কৰে তেওঁলোকক মানে সেই কামটো কৰাৰ পৰা বিৰত কৰি ৰাখে তোমালোকৰ এই কিতাপখনত গণতন্ত্ৰ বিৰোধী দলৰ ভূমিকাত বহুকেইটা পইণ্ট দিছে এই পইণ্ট কেইটা তোমালোকে দুটা বা তিনিটা ভালকৈ লিখি ল'বা মই তিনিটামান পইণ্ট তোমালোকক দি দিম বিৰোধী দল বহুত গুৰুত্বপূৰ্ণ এইটো মনত ৰাখিবা স্বেচ্ছাচাৰী হ'ব পাৰে শাসন পক্ষ যেতিয়া একক সংখ্যাগৰিষ্ঠতা এটা দল থাকে বা তেওঁলোকৰ শাসনত থাকে তেওঁলোক যি ইচ্ছা তাকে কৰিবলৈ চেষ্টা কৰিব পাৰে স্বেচ্ছাচাৰী হ'ব পাৰে স্বেচ্ছাচাৰী হ'লে বিৰোধীয়ে তেওঁলোকক স্বেচ্ছাচাৰী হোৱাৰ পৰা বিৰোধ কৰি ৰাখিব পাৰে গণতান্ত্ৰিক দেশখনৰ বাবে খুব গুৰুত্বপূৰ্ণ কিন্তু বিৰোধী দল কাৰণ গণতন্ত্ৰত জনসাধাৰণেই শ্ৰেষ্ঠ আৰু জনসাধাৰণৰ বিপক্ষে গৈ যদি চৰকাৰে কিবা কৰিব বিচাৰে তেতিয়াহ'লে বিৰোধীয়ে তেওঁলোকক উচ্চতাই দিয়ে বা উচ্চতাই নহয় তেওঁলোকক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰে এইটো কথা মনত ৰাখিবা সেইকাৰণে বিৰোধী দল গণতন্ত্ৰত খুব বেছি তেওঁলোকে জনমত গঠন কৰে চৰকাৰে যেতিয়া স্বেচ্ছাচাৰীভাৱে শাসন চলাব নোৱাৰে সেই ক্ষেত্ৰত চোকা নজৰ ৰাখে প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থাকে শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰাখে এই বিভিন্ন ধৰণৰ কাম বিৰোধী দলসমূহে কৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ এই অধ্যায়টোত 3টা ভিডিঅ' হ'ব 2টা ভিডিঅ' আজিলৈকে গ'ল 2টা চাবা আৰু নেক্সটলৈ অপেক্ষা কৰিব অতি সোনকালে মই অহাকালি মানে দিবলৈ চেষ্টা কৰিম তাৰপিছত নেক্সট অধ্যায়টো আমি আলোচনা কৰিম আজিলৈ সামৰিছোঁ কিন্তু মনত ৰাখিবা যিটো উইজডম ৱেবছ ইউটিউব চেনেল তোমালোকে ছাবস্ক্ৰাইব কৰিবা